মৰমৰ ছাত্ৰ বন্ধুসকল আপোনালোকে চাই আছে e-Politica আৰু মই ডক্টৰ সুচেংফা গগৈ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ সায়ত্ৰ শাখিত আজি আমাৰ আলোচনাৰ বিষয়বস্তুটো হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমত আমি কি পঢ়িবলৈ পাম ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় ইতিমধ্যে জ্ঞাত হৈছে যে এই বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়টোত পাঠ্যক্ৰমখনিক আমি দুটা খণ্ডত বা দুটা ভাগত বিভক্ত কৰি ল'ব লাগিব কাৰণ এই পাঠ্যক্ৰমত দুটা খণ্ডৰ দ্বাৰা ইয়াক সজাই তোলা হৈছে তাৰে প্ৰথম খণ্ডটিত কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি এই নামেৰে কিছু পাঠ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু দ্বিতীয় খণ্ডটো হৈছে Politics in India since independence অর্থাৎ স্বাধীনোত্তৰ কালছোৱাৰ ভাৰতীয় ৰাজনীতিৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ দিয়া হৈছে আৰু এই বিষয়টোতো কেইটামান পাঠ ইয়াত সন্নিবিষ্ট কৰা হৈছে গতিকে আমি দেখিছো যে কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি এই খণ্ডটোত সৰ্বমুঠ 9টা পাঠ বা 9টা অধ্যায় ইয়াত সন্নিবিষ্ট কৰা হৈছে আৰু স্বাধীনোত্তৰ কালছোৱাৰ ভাৰতীয় ৰাজনীতিৰ এই বিষয়টো ইয়াত সৰ্বমুঠ 10টা পাঠ সন্নিবিষ্ট কৰা হৈছে এতিয়া এই পাঠকেইটাতনো কি আছে তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিব বিচাৰিছো থুলমূলকৈ সমসাময়িক বিশ্ব ৰাজনীতি বিজ্ঞানৰ এই বিষয়টোৰ বা পাঠ্যক্ৰমৰ এই খণ্ডটোৰ মূল উদ্দেশ্যটো হৈছে 1990 চনৰ পাছৰ পৰা বিশ্ব ৰাজনীতিৰ যি ধৰণৰ বাতাবৰণৰ বা ৰাজনৈতিক ঘটনা প্ৰবাহৰ পৰিৱৰ্তন সাধন হৈছে এই ঘটনা প্ৰবাহসমূহ কেনেকৈ পৰিৱৰ্তন হৈছে এই ঘটনা প্ৰবাহসমূহৰ পৰিৱৰ্তনৰ আঁৰৰ উদ্দেশ্যবোৰ বা ইয়াৰ কাৰণসমূহ কি আছিল কেনে ধৰণৰ নতুন গাঁথনিৰ সৃষ্টি হৈছে এই ধৰণৰ কথাবোৰ মূলত ইয়াত আলোচনা কৰিবলৈ দিয়া হৈছে যদি আমি এই খণ্ডটোৰ উদ্দেশ্য বা লক্ষ্যলৈ মন কৰোঁ তেনেহলে দেখিম যে এই খণ্ডটোত মূলত আমাৰ ছাত্ৰ বন্ধুসকলে শিকিবলৈ পাব যে সমসাময়িক বিশ্বৰ ৰাজনৈতিক যি ঘটনাৱলী সেই ঘটনাৱলীসমূহ কি বা সেই ঘটনাৱলীসমূহ কেনে ধৰণে পৰিৱৰ্তিত হৈছে ছাত্ৰ বন্ধুসকলে এই পাঠ্যক্ৰমটো পঢ়াৰ পাছত তেওঁলোক বৰ্তমানৰ পৰিৱৰ্তিত বিশেষকৈ শীতল যুদ্ধৰ পাছৰ কালছোৱাৰ যি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ঘটনাৱলী বা প্ৰক্ৰিয়া এইবিলাকৰ বিষয়ে তেওঁলোকে জ্ঞাত হ'ব পাৰিব লগতে এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ বন্ধুসকলে আন্তঃৰাষ্ট্ৰীয় ঘটনা বা পৰিঘটনাবিলাকে আমাৰ দৈনন্দিন জীৱনত কেনেকৈ প্ৰভাৱিত কৰে এই সম্পৰ্কেও তেওঁলোকে জ্ঞান লাভ কৰিব পাৰিব লগতে এই ঘটনাৱলীসমূহৰ আঁৰৰ ঐতিহাসিক কাৰণবোৰনো কি তাৰ বিষয়ে তেওঁলোকে এটা সঠিক ৰাজনৈতিক দৃষ্টিকোণ বিকাশ কৰিব পাৰিব সেই উদ্দেশ্যেৰে মূলত 9টা পাঠ বা 9টা অধ্যায় এই খণ্ডটোত অন্তৰ্ভুক্ত কৰা হৈছে তাৰে যেটো প্ৰথম পাঠ এই প্ৰথম পাঠটোৰ শিৰোনাম ৰখা হৈছে কোল্ড ৱাৰ এৰা ইন ৱৰ্ল্ড পলিটিক্স অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ যি শীতল যুদ্ধৰ কালছোৱা সেই শীতল যুদ্ধৰ কালছোৱাৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ দিয়া হৈছে প্ৰথমতে আলোচনা কৰিবলৈ দিছে যে শীতল যুদ্ধৰ আৰম্ভণিৰ আগতে অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কি ধৰণে সমগ্ৰ বিশ্বত বা শীতল যুদ্ধৰ পাছৰ পৰা কেনেকৈ গোটেই বিশ্বত দুটা ক্ষমতাকেন্দ্ৰিক মেৰুলৈ পৰিৱৰ্তিত হৈছিল সেই মেৰুকৰণৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব লগতে এই মেৰুকৰণে কেনেকৈ শীতল যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰিলে তাৰ বিষয়ে আলোচনা কৰা হ'ব শীতল যুদ্ধ মানেনো কি শীতল যুদ্ধ কেনেকৈ আৰম্ভ হ'ল ইয়াৰ কাৰণসমূহ কি এই বিষয়ে ইয়াত আলোচনা কৰা হ'ব লগতে এই যেটো আমি মেৰুকৰণৰ কথা আমি কৈছো বা বাইপোলাৰিজমৰ কথা কৈছো এই বাইপোলাৰিজমৰ সন্মুখত থকা প্ৰত্যাহ্বাননো কি এই ক্ষেত্ৰত বিশেষকৈ দুটা প্ৰত্যাহ্বানৰ কথা ইয়াত আলোচনা কৰিবলৈ দিছে প্ৰথমটো হৈছে নন এলাইন মুভমেন্ট অৰ্থাৎ অসহযোগ আন্দোলন আৰু দ্বিতীয়টো হৈছে কোয়েষ্ট ফৰ নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অৰ্থাৎ নব্য অৰ্থনৈতিক ব্যৱস্থা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কি ধৰণৰ চেষ্টা হাতত তুলি লোৱা হৈছিল বা এই দুটা ঘটনাই কেনেকৈ এই যি ডিমেৰুকৰণৰ ৰাজনীতি বা যি প্ৰত্যাহ্বান তাক কেনেকৈ
মুখামুখি হৈছিল এই বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব প্ৰথম পাঠটোত লগতে ভাৰতবৰ্ষই শীতল যুদ্ধৰ সময়ছোৱাত কেনে আচৰণ কৰিছিল বা কেনে ধৰণৰ ভূমিকা লৈছিল তাৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হ'ব দ্বিতীয় পাঠটোত মূলতঃ সোভিয়েট ইউনিয়নৰ কেনেকৈ পতন ঘটিলে আৰু এই যেটো আমি ডিমেৰুকৰণৰ কথা কৈছো ই কেনেকৈ নাইকিয়া হ'ল শীতল যুদ্ধ কেনেকৈ শেষ হ'ল এই ধৰণৰ কথাবোৰ ইয়াত আলোচনা কৰা হৈছে ইয়াত বিশেষকৈ আমি দেখিম যে যিবিলাক সাম্যবাদী ৰাষ্ট্ৰত মূলতঃ শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল যেনেকৈ ৰাছিয়া বালকান ষ্টেটবিলাক বা চেণ্ট্ৰেল এছিয়াৰ যিবিলাক ৰাষ্ট্ৰ আছে এইবিলাকৰ কেনেকৈ পুনৰ নিৰ্মাণ হ'ল ইয়াত কেনেকৈ কেপিটেলিজমৰ সৃষ্টি হ'ল গতিকে সেই ধৰণৰ কথাবোৰ ইয়াত বহলাই আলোচনা কৰা হ'ব লগতে ভাৰতবৰ্ষই ৰাছিয়া আৰু অন্য যিবিলাক উত্তৰ সাম্যবাদী ৰাষ্ট্ৰ আছে এইবিলাকৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল তাৰ বিষয়েও আলোচনা আগবঢ়োৱা হৈছে দ্বিতীয়টো পাঠত 3 নম্বৰ যেটো পাঠ তাক শিৰোনাম ৰখা হৈছে ইউএছ ডমিনেন্স ইন ওয়াৰ্ল্ড পলিটিক্স অৰ্থাৎ বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্যৰ বিষয়ে এই পাঠটোত মূলতঃ ছাত্ৰবন্ধুসকলে এই যেটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত শীতল যুদ্ধৰ পাছৰ কালছোৱাত গোটেই বিশ্বত এটা একনায়কত্ববাদী এটা শাসনৰ প্ৰতিষ্ঠা হ'ল সেই প্ৰতিষ্ঠা কেনেকৈ হ'ল ইয়াৰ আঁৰৰ কাহিনীবোৰ কি বিশেষকৈ আফগানিস্তান ফাৰ্ষ্ট গালফ ওয়াৰ প্ৰথম গালফ ওয়াৰ ইৰাকৰ ওপৰত হোৱা আক্ৰমণ এই ধৰণৰ গোটেই কথাবোৰ বহলাই ছাত্ৰবন্ধুসকলে ইয়াত শিকিবলৈ পাব ইয়াৰ লগতে আমেৰিকাৰ এই যেটো আধিপত্য এই আধিপত্যৰ হোৱাৰ কাৰণটো কি ইয়াৰ আঁৰৰ উদ্দেশ্যবোৰ কি বা কি প্ৰচেষ্টা আমেৰিকাই লৈছিল এইবিলাকৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে চতুৰ্থ পাঠটোত ছাত্ৰবন্ধুসকলে শিকিবলৈ পাব অল্টাৰনেটিভ চেণ্টাৰ্ছ অফ ইকনমিক এণ্ড পলিটিকেল পাৱাৰ অৰ্থাৎ এই সময়ছোৱাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যতিক্ৰম হিচাপে বা তাৰ পৰিৱৰ্তে অন্যান্য কেনে ধৰণৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰৰ সৃষ্টি হৈছিল তাৰ বিষয়ে আলোচনা কৰা হৈছে মূলতঃ এই পাঠটোত চীন মহাদেশখনে কেনেকৈ নিজকে এটা শক্তিশালী অৰ্থনৈতিক সত্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰতিষ্ঠা কৰিছে ইউৰোপিয়ান ইউনিয়নৰ কেনেকৈ সৃষ্টি হৈছে আছিয়ানৰ দৰে অনুষ্ঠানৰ কেনেকৈ সৃষ্টি হৈছে এই ধৰণৰ কথাবোৰ ইয়াত আলোচনা কৰা হ'ব যে এই অনুষ্ঠানবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান্তৰালভাৱে এটা নতুন ব্যৱস্থা হিচাপে কেনেকৈ আগবাঢ়ি আহিছে তাৰ বিষয়ে আলোচনা কৰা হৈছে লগতে এই চতুৰ্থ পাঠটোতে ছাত্ৰবন্ধুসকলে শুনিবলৈ পাব বা শিকিবলৈ পাব যে ভাৰতবৰ্ষৰ চীনৰ সৈতে পৰিৱৰ্তিত যেটো সম্পৰ্ক তাৰ বিষয়ে ইয়াত বিতংভাৱে আলোচনা কৰা হ'ব পঞ্চম পাঠটিত মূলতঃ শীতল যুদ্ধৰ পাছৰ কালছোৱাত দক্ষিণ পূব এছিয়াৰ বা দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন সাধন হৈছে এই বিষয়ে আলোচনা আগবঢ়োৱা হৈছে ইয়াত মূলতঃ পাকিস্তান আৰু নেপালৰ ক্ষেত্ৰত গণতান্ত্ৰিক যেটো পৰম্পৰা বা গণতন্ত্ৰৰ প্ৰতিষ্ঠা কেনেকৈ হ'ল এই কথাবিলাক ইয়াত বহলাই আলোচনা কৰা হৈছে শ্ৰীলংকাত কি ধৰণে নিৰ্গোষ্ঠীয় সংঘাতবোৰ হৈছিল তাৰ বিষয়ে আলোচনা কৰা হৈছে লগতে অৰ্থনৈতিক যি বিশ্বায়ন এই অৰ্থনৈতিক বিশ্বায়নে কেনেকৈ দক্ষিণ এছিয়াৰ এই ৰাষ্ট্ৰবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে তাৰ বিষয়ে আলোচনা কৰা হৈছে লগতে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত সংঘাত আৰু শান্তি এই দুটা কথাৰ ক্ষেত্ৰত কি ধৰণৰ ঘটনাৱলী হৈছে তাৰ বিষয়ে আলোচনা কৰা হৈছে লগতে ভাৰতবৰ্ষৰ ইয়াৰ নিকটৱৰ্তী চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা হৈছে শীতল যুদ্ধৰ পাছৰ কালছোৱাত তাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে তাৰ পিছত আহিলে ষষ্ঠ পাঠটি ষষ্ঠ এই পাঠটিত আলোচনা কৰা হৈছে মূলতঃ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ইন এ ইউনিপোলাৰ ৱৰ্ল্ড অৰ্থাৎ এককেন্দ্ৰিক যেটো ৰাষ্ট্ৰ অৰ্থাৎ আমি জানো যে শীতল যুদ্ধৰ সময়ছোৱাত সমগ্ৰ বিশ্বখন দুটা মেৰুত বিভক্ত হৈ গৈছিল আৰু শীতল যুদ্ধ শেষ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বত এটা একমেৰু ধৰণৰ ৰাজনীতি আৰম্ভ হ'ল এই একমেৰু বিশ্বৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানবোৰনো কি এই বিষয়ে আলোচনা কৰা হৈছে আৰু এই ক্ষেত্ৰত মূলতঃ ৰাষ্ট্ৰসংঘৰ বিষয়ে প্ৰথমতে আলোচনা কৰা হ'ব যে ৰাষ্ট্ৰসংঘই নতুনকৈ কেনেকৈ ইয়াক মানে পুনৰ নিৰ্মাণ কেনেকৈ কৰা হ'ল কি নতুন অনুষ্ঠানৰ সৃষ্টি হ'ল কি নতুন তেওঁলোকৰ বৈশিষ্ট্য আহিলে এই বিষয়ে আলোচনা কৰা হ'ব লগতে এই যেটো ৰিকনষ্ট্ৰাকচন বা ৰিষ্ট্ৰাকচাৰ হৈছে ৰাষ্ট্ৰসংঘ যে পুনৰ নিৰ্মাণ হৈছে এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি তাৰ পিছত যিবিলাক নতুন নতুন আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বিশেষকৈ ইয়াত এনজিঅ'জ বিলাকৰ কথা আহিব নন গভৰ্ণমেণ্টেল যিবিলাক অৰ্গেনাইজেশ্যন আছে এই বেচৰকাৰী অনুষ্ঠান বা সংস্থাবিলাকৰ সৃষ্টি কেনেকৈ হৈছে বা এইবিলাকে নতুন অৰ্থনৈতিক মানে বিশ্ব নব্য আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক অনুষ্ঠান হিচাপে কেনেকৈ বিকশিত হৈছে তাৰ বিষয়ে আলোচনা কৰা হ'ব লগতে এই অনুষ্ঠানবোৰ কিমান দূৰ আমি গণতান্ত্ৰিক বুলি ক'ম
বা কিমান দূৰ এই অনুষ্ঠানবিলাকে এটা বিশ্ব চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফল হৈছে তাৰ বিষয়েও আলোচনা আগবঢ়োৱা হৈছে। তাৰপিছত আহিলে সপ্তম যিটো পাঠ, সপ্তম পাঠটিত মূলতঃ সমসাময়িক বিশ্বৰ ক্ষেত্ৰত যিবিলাক নিৰাপত্তাৰ লগত জড়িত কথা এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। এই ক্ষেত্ৰত মূলতঃ পৰম্পৰাগত নিৰাপত্তা বুলি ক'লে আমি কি বুজোঁ, বা নিৰস্ত্ৰীকৰণ বুলি ক'লে আমাৰ নিৰস্ত্ৰীকৰণৰ ৰাজনীতি বুলি ক'লে আমি কি বুজি পাওঁ, অপৰম্পৰাগত বা মানৱ নিৰাপত্তা বুলি ক'লে আমি কি বুজোঁ, সেই ধৰণৰ কথাবোৰ ইয়াত আলোচনা কৰা হ'ব। আৰু যেতিয়া আমি হিউমেন ছিকিউৰিটি বা মানৱ নিৰাপত্তাৰ কথা ক'ম, এই ক্ষেত্ৰত মূলতঃ আমি দেখিছোঁ যে বিশ্ব দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা, মানৱ অধিকাৰ, প্ৰব্ৰজন এই ধৰণৰ কথাবোৰ ইয়াত বহলাই আলোচনা কৰা হৈছে। তাৰপিছত আহিলে সপ্তমটো পাঠ, সপ্তম পাঠত মূলতঃ এনভাইৰনমেণ্ট এণ্ড নেচাৰেল ৰিচোৰ্চেছ ইন গ্ল'বেল পলিটিক্স, অৰ্থাৎ বিশ্ব ৰাজনীতিৰ ক্ষেত্ৰত পৰিৱেশ বা প্ৰাকৃতিক সম্পদে কেনেকৈ এটা বিষয়বস্তু হিচাপে আগবাঢ়ি আহিছে তাৰ বিষয়ে আলোচনা কৰা হৈছে। এই ক্ষেত্ৰত মূলতঃ সমগ্ৰ বিশ্বৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা হোৱা পৰিৱেশকেন্দ্ৰিক আন্দোলনবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে আমাৰ যিটো পৰম্পৰাগত যিখিনি আমাৰ প্ৰাকৃতিক সম্পদ আছে এইবিলাকৰ ক্ষেত্ৰত কেনেধৰণৰ সংঘাত আছে এইবিলাকৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে। তাৰপিছত আহিলে অন্তিমটো পাঠ, অন্তিমটো পাঠৰ মূল বিষয়বস্তু হৈছে গ্ল'বেলাইজেশ্যন এণ্ড ইটছ ক্ৰিটিক্স। এই ক্ষেত্ৰত মূলতঃ বিশ্বায়ন মানেনো কি, বিশ্বায়নে কেনেকৈ মানে এটা নেতিবাচক ইয়াৰ প্ৰভাৱ আছে নেকি বা ইয়াৰ ইতিবাচক প্ৰভাৱ আছে নেকি, এই ক্ষেত্ৰত কেনেধৰণৰ বিতৰ্ক আছে তাৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে বিশ্বায়নৰ বিৰুদ্ধে যিবিলাক আন্দোলন হৈছে সেইবিলাকৰ বিষয়েও আলোচনা কৰা হ'ব। লগতে ভাৰতবৰ্ষই এই বিশ্বায়নত কেনেকৈ মুখামুখি হৈছে তাৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হৈছে। এইখিনি বিষয়বস্তুক লৈয়ে মূলতঃ প্ৰথম খণ্ডটো প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ পিছত আহিলে দ্বিতীয়টো খণ্ড, দ্বিতীয় খণ্ডৰ মূল বিষয়বস্তু হৈছে ভাৰতবৰ্ষৰ স্বতন্ত্ৰতাৰ পাছৰ পৰা ৰাজনৈতিক কথা যিটো পৰিৱেশ আমাৰ বা ভাৰতীয় যিটো ৰাজনীতি সেই ৰাজনীতি কেনেকৈ পৰিৱৰ্তিত হৈছে তাৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠটোত মূলতঃ ছাত্ৰ বন্ধুসকলে তেওঁলোকে মূলতঃ জানিব পাৰিব যে স্বতন্ত্ৰতাৰ পাছৰ কালছোৱাত আমাৰ ভাৰতবৰ্ষৰ পৰিৱৰ্তিত ৰাজনৈতিক ঘটনাৱলীসমূহ কি কি। এই ক্ষেত্ৰত তেওঁলোকৰ মনত তেওঁলোকে এটা স্কিল বা কৌশল তেওঁলোকে গঠন কৰিব পাৰিব যে কেনেকৈ ৰাজনৈতিক ঘটনাৱলীবিলাক কেনেকৈ পৰিৱৰ্তিত হৈছে, কি কি প্ৰক্ৰিয়া আহিছে নতুন নতুন। এই ক্ষেত্ৰত তেওঁলোকৰ মনত এটা ৰাজনৈতিক চেতনাৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান ঘটনাৱলীৰ আলোচনা কৰা হৈছে। এতিয়া মই আগতেই কৈছোঁ যে এই গোটেই পাঠটো বা এই খণ্ডটোক মূলতঃ 5টা ভাগত ভগাই লোৱা হৈছে, 10টা পাঠত ভগাই লোৱা হৈছে। তাৰে প্ৰথমটো পাঠত মূলতঃ কোৱা হৈছে এৰা অফ ওৱান পাৰ্টি ডমিনেন্স, অৰ্থাৎ এই পাঠটোত ছাত্ৰ ছাত্ৰীসকলে একদলীয় ব্যৱস্থাৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল, একদলীয় ব্যৱস্থাটো কাৰ নেতৃত্বত গঠিত হৈছিলে, কিমান দিন চলিছিল, এই ক্ষেত্ৰত কংগ্ৰেছৰ বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকাক আলোচনা কৰা হ'ব বহলভাৱে। তাৰপিছত আহিলে দ্বিতীয়টো পাঠ, দ্বিতীয় পাঠত মূলতঃ নেশ্যন বিল্ডিং এণ্ড ইটছ প্ৰব্লেমছ, অৰ্থাৎ ভাৰতবৰ্ষৰ জাতিৰাষ্ট্ৰ হিচাপে গঠন আৰু এই ক্ষেত্ৰত থকা প্ৰত্যাহ্বানবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। এই ক্ষেত্ৰত মূলতঃ স্বতন্ত্ৰতাৰ আগৰ সময়ছোৱাৰ যিবোৰ ঘটনাৱলী আছিল, যেনেকৈ আমি দেশ বিভাজনৰ কথা কওঁ, এই দেশ বিভাজনৰ কেনেকৈ ইয়াৰ এটা ভূমিকা আছে, এই ক্ষেত্ৰত কেনেধৰণৰ অসুবিধা ভাৰতে মুখামুখি হ'ব লগা হৈছে তাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে। তাৰপিছত আহিলে তৃতীয়টো পাঠ, তৃতীয়টো পাঠত মূলতঃ পৰিকল্পিত যিটো উন্নয়নৰ কথা আমি কওঁ, পলিটিক্স অফ প্লান ডেভেলপমেণ্ট, পৰিকল্পিত বিকাশ বা পৰিকল্পিত উন্নয়নৰ সন্মুখত থকা ৰাজনীতিবোৰ কি কি তাৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াত মূলতঃ 5 year যিখিনি প্লান অৰ্থাৎ পঞ্চবাৰ্ষিক যি পৰিকল্পনা, এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে নতুন নতুন ভাৰতীয় ৰাষ্ট্ৰই কি ধৰণৰ নতুন পৰিকল্পনা আনিছিল উন্নয়নৰ কাৰণে তাৰ বিষয়ে ইয়াত বিতংভাৱে আলোচনা কৰা হ'ব। তাৰপিছত আহিলে চতুৰ্থটো পাঠ, চতুৰ্থ পাঠত মূলতঃ ইণ্ডিয়াছ এক্সটাৰ্নেল ৰিলেশ্যনছ, অৰ্থাৎ ভাৰতৰ কাষৰ বা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত মূলতঃ জৱাহৰলাল নেহৰুৰ যি বৈদেশিক নীতি তাৰ বিষয়ে আলোচনা কৰা হৈছে। ভাৰত আৰু চীনৰ 1962 চনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰা হ'ব। 1965 আৰু 1971 চনৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ বিষয়ে আলোচনা কৰা হ'ব। ভাৰতীয় যিটো আণৱিক বা পাৰমাণৱিক যিবিলাক পৰীক্ষণৰ ব্যৱস্থা তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। ইয়াৰ পিছত আহিলে পঞ্চমটি পাঠ, পঞ্চমটি পাঠত মূলতঃ কংগ্ৰেছ ব্যৱস্থাৰ সন্মুখত থকা প্ৰত্যাহ্বানবোৰ কি কি আৰু এই কংগ্ৰেছ ব্যৱস্থা পুনৰ আকৌ কেনেকৈ ঘূৰি আহিলে তাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে। এই ক্ষেত্ৰত মূলতঃ নেহৰুৰ পাছৰ যিখিনি ৰাজনৈতিক বাতাবৰণ কংগ্ৰেছৰ তাৰ বিষয়ে আলোচনা কৰা হৈছে। ছাত্ৰ বন্ধুসকলে বিতংভাৱে যেতিয়া পাঠটো পঢ়িব এইখিনি কথা শিকিবলৈ পাব। দ্বিতীয় খণ্ডৰ ষষ্ঠ যিটো পাঠ তাৰ শিৰোনাম হৈছে
ক্ৰাইচিছ অৱ দ্য কনষ্টিটিউশ্যনেল অৰ্ডাৰ, অৰ্থাৎ ভাৰতীয় সংবিধানৰ যি সাংবিধানিক গাঁথনি তাৰ সন্মুখত থকা প্ৰত্যাহ্বানবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠটিত মূলতঃ ভাৰতবৰ্ষৰ সংবিধানৰ বা সংবিধানে প্ৰস্তুত কৰি দিয়া যিবোৰ গাঁথনি আছে বা যিবোৰ ব্যৱস্থা আছে, এই গাঁথনি বা ব্যৱস্থাবিলাকে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ বিষয়ে বিতংভাৱে আলোচনা আগবঢ়োৱা হৈছে। মূলতঃ ভাৰতবৰ্ষৰ আমোলাতন্ত্ৰ বা ন্যায়পালিকাৰ সন্মুখত থকা মূল প্ৰত্যাহ্বানবোৰ কি তাৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। লগতে গুজৰাট আৰু বিহাৰত সেই সময়ত অনুষ্ঠিত হোৱা কেইটামান সামাজিক আন্দোলনৰ বিষয়ে বহলভাৱে আলোচনা আগবঢ়োৱা হৈছে। এই পাঠটিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে যে ভাৰতবৰ্ষৰ সংবিধানে ব্যৱস্থা কৰি দিয়া জৰুৰীকালীন ব্যৱস্থাটোৰ বা জৰুৰীকালীন এই ব্যৱস্থাটোৰ ধাৰণাটোৰ আৰম্ভণি কেনেকৈ হ'ল, ইয়াৰ গুৰুত্ব কি, ইয়াৰ সাংবিধানিক বা অতি সাংবিধানিক কেনেধৰণৰ ইয়াৰ দৃষ্টিকোণ আছে তাৰ বিষয়ে বহলভাৱে আলোকপাত কৰা হৈছে। এই পাঠটি পঢ়ি ছাত্ৰবন্ধুসকলে এইটো বুজিব পাৰিব যে জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰাৰ বাবে ভাৰতবৰ্ষত কেনেধৰণৰ ৰাজনীতি বা ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত মূলতঃ 1977 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনক কেন্দ্ৰবিন্দু হিচাপে লৈ আলোচনা আগবঢ়োৱা হৈছে। লগতে জনতা দল কেনেকৈ ৰাজনীতিলৈ আহিল বা ক্ষমতালৈ আহিল আৰু এই ক্ষেত্ৰত জৰুৰীকালীন ঘোষণাটোৰ কেনেকৈ ইয়াৰ সম্পৰ্ক আছিল তাৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হৈছে। এই পাঠটিত লগতে যিবিলাক পৌৰ স্বতন্ত্ৰতা বা পৌৰ অধিকাৰ খৰ্ব কৰা হৈছিল জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাবে, সেই সম্পৰ্কে কেনেধৰণৰ সামাজিক আন্দোলন বা ৰাজনৈতিক অনুষ্ঠানৰ সৃষ্টি হৈছিল তাৰ বিষয়ে বহলভাৱে আলোচনা আগবঢ়োৱা হৈছে। ইয়াৰ পিছত আহিলে অষ্টমটো খণ্ড। অষ্টম খণ্ডটিৰ শিৰোনাম হৈছে ৰাইজ অফ নিউ ছ'চিয়েল মুভমেণ্টছ। অসমীয়াত ক'বলৈ গ'লে নব্য সামাজিক আন্দোলনসমূহৰ উত্থান। ভাৰতবৰ্ষৰ যদি আমি ইতিহাসলৈ মন কৰোঁ তেনেহ'লে দেখিম যে সময়ে সময়ে ভাৰতবৰ্ষৰ বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ কিছুমান সামাজিক আন্দোলনৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কিছু নতুন সামাজিক আন্দোলনক আলোচনাৰ আওতালৈ অনা হৈছে, যেনেকৈ কৃষকসকলে কৰা আন্দোলন, নাৰীসকলে কৰা আন্দোলন বা নাৰীবাদী আন্দোলন, পৰিৱেশক কেন্দ্ৰবিন্দু হিচাপে লৈ গঠিত হোৱা আন্দোলনসমূহ, উন্নয়নৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তিসকলে বা তেওঁলোকে প্ৰচেষ্টা কৰা আন্দোলনবিলাক। লগতে ভাৰতবৰ্ষৰ এটা অতিশয় গুৰুত্বপূৰ্ণ জনগাঁথনি যাক আমি অন্যান্য পিছপৰা জনজাতি বুলি কওঁ, যাক ইংৰাজীত কোৱা হয় আদাৰ্ছ বেকৱাৰ্ড ক্লাছ। এই আদাৰ বেকৱাৰ্ড ক্লাছসকলৰ কাৰণে বিশেষ এটা সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে গঠন হোৱা মণ্ডল আয়োগৰ প্ৰতিবেদন সম্পৰ্কে এই পাঠটিত অধিক বিতংভাৱে আলোচনা কৰা হৈছে। লগতে এই মণ্ডল আয়োগে প্ৰস্তুত কৰি তোলা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কেনেধৰণৰ ৰাজনীতিৰ সৃষ্টি হ'ল তাৰ বিষয়েও এটা বিতং আলোকপাত কৰা হৈছে। এইটোৱে হৈছে মূলতঃ অষ্টম পাঠটিৰ আলোচনা কৰিবলগীয়া মূল বিষয়বস্তু। ইয়াৰ পিছত আহিছে এই দ্বিতীয় খণ্ডটিৰ তৃতীয় গুৰুত্বপূৰ্ণ পাঠ, যিটো আমি নৱম পাঠ বুলি ক'ম। সেইটো হৈছে ডেম'ক্ৰেটিক আপচাৰ্ছ এণ্ড কোৱালিশ্যন পলিটিক্স, অৰ্থাৎ ভাৰতবৰ্ষৰ 1990 দশকৰ পাছৰ পৰা যি ধৰণৰ গণতান্ত্ৰিক পৰম্পৰাৰ পৰিৱৰ্তন ঘটিছে আৰু এটা নতুন ধাৰাৰ ভাৰতীয় ৰাজনীতিত আৰম্ভ হৈছিল, যাক আমি কওঁ সন্মিলিত চৰকাৰ ব্যৱস্থা। এই সন্মিলিত চৰকাৰ ব্যৱস্থা বা সন্মিলিত ৰাজনীতিৰ কেনেকৈ আৰম্ভণি ঘটিলে তাৰ বিষয়ে বিতং আলোচনা কৰা হৈছে। এই পাঠটি পঢ়ি ছাত্ৰবন্ধুসকলে বুজিব যে 1990 চনৰ পৰা জন অংশগ্ৰহণৰ যি ধাৰা, সেই জন অংশগ্ৰহণৰ ধাৰা কেনেধৰণে পৰিৱৰ্তিত হৈছে আৰু এই ক্ষেত্ৰত বিশেষকৈ জনতা দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ উত্থান কেনেকৈ হৈছে তাৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হৈছে। এই পাঠটিত লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ৰাজনৈতিক যিবিলাক দল, বিশেষকৈ যিবোৰ আমাৰ আঞ্চলিক দল, এই আঞ্চলিক দলবিলাকে কেনেধৰণৰ ভূমিকা পালন কৰিছে সন্মিলিত ৰাজনীতিত সেই বিষয়ে বিতংভাৱে আলোচনা আগবঢ়োৱা হৈছে। আৰু সন্মিলিত ৰাজনীতিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে দুখন চৰকাৰৰ বিষয়ে মূলতঃ ইয়াত আলোচনা কৰা হৈছে। এখন হৈছে UPA ইউনাইটেড পিপলছ এলায়েন্স আৰু আনখন হৈছে NDA নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। এই দুয়োখন চৰকাৰ ব্যৱস্থাৰ নেতৃত্বত আছিল এখনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আনখনত ভাৰতীয় জনতা পাৰ্টি। দুয়োখন চৰকাৰ ব্যৱস্থানো কেনেকৈ গঠিত হ'ল, ইয়াৰ ইতিহাসনো কি, এই ধৰণে বিতংভাৱে এই পাঠটোত আলোচনা আগবঢ়োৱা হৈছে। ইয়াৰ পিছত আহিলোঁ আমি এই দ্বিতীয় খণ্ডৰ অন্তিমটো পাঠলৈ। অন্তিমটো পাঠৰ শিৰোনাম হৈছে ৰিচেণ্ট ইছ্যুজ এণ্ড চেলেঞ্জেছ, অৰ্থাৎ সমসাময়িক ঘটনা পৰিঘটনাবিলাকৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে অন্তিমটো পাঠত। যদি আমি অন্তিমটো পাঠলৈ মন কৰোঁ তেনেহ'লে আমি দেখিম যে এই পাঠটোত মূলতঃ বিশ্বায়নে ভাৰতবৰ্ষত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এই বিশ্বায়নৰ বিৰুদ্ধে ভাৰতবৰ্ষত কেনেধৰণৰ এটা ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হৈছে তাৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হৈছে।
লগতে ভাৰতবৰ্ষৰ নব্য অৰ্থনৈতিক নীতিসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে আৰু এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰত্যাহ্বান বা বিৰোধিতা ভাৰতবৰ্ষত আৰম্ভ হৈছে তাৰো বিতং এটা আলোচনা আগবঢ়োৱা হৈছে। লগতে উত্তৰ ভাৰতৰ ৰাজনীতিত অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক লৈ যি ধৰণৰ ৰাজনীতি সৃষ্টি হৈছে সেই ৰাজনীতিৰ বিষয়েও বিতং আলোচনা আগবঢ়োৱা হৈছে এই পাঠটিত। এই পাঠটি পঢ়োঁতে ছাত্ৰ বন্ধুসকলে লগতে বুজিব পাৰিব যে নিৰ্বাচন আৰু অনিৰ্বাচনৰ মানে কথা বা নিৰ্বাচন বহিৰ্ভূত কথা বতৰাবিলাকত দলিত ৰাজনীতিৰ কথাটো ভাৰতবৰ্ষৰ ৰাজনীতিত কেনেকৈ উত্থাপিত হৈছে তাৰ এক বিতং তেওঁলোকে এটা ছবি এই পাঠটিত পঢ়িবলৈ পাব। লগতে ভাৰতবৰ্ষৰ এটা অতিশয় পৌৰাণিক আৰু ডাঙৰ সমস্যা সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ বিষয়েও বিতং এটা আলোচনা এই পাঠটিত তেওঁলোকে পঢ়িবলৈ পাব। গতিকে আশা কৰোঁ যে আমাৰ ছাত্ৰ বন্ধুসকলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ এই পাঠ্যক্ৰমত এটা তেওঁলোকে বহল দৃষ্টিকোণেৰে ৰাজনীতি সম্পৰ্কে এটা সাময়িক তেওঁলোকে দৃষ্টিকোণ লাভ কৰিব আৰু এই ক্ষেত্ৰত মূলতঃ ভাৰতীয় যি ৰাজনৈতিক বাতাবৰণ সেই ভাৰতীয় ৰাজনৈতিক বাতাবৰণ লগতে যি সমসাময়িক বিশ্ব ৰাজনীতি এই দুয়োটাৰ এটা সামঞ্জস্যতাৰে এটা অতিশয় গুৰুত্বপূৰ্ণ ৰাজনীতি বিজ্ঞানৰ তেওঁলোকে আলোকপাত লাভ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে অনাগত সময়ত ৰাজনীতি বিজ্ঞানক যদি তেওঁলোকে এটা গুৰু বিষয় হিচাপে লৈ পঢ়িব বিচাৰে বা অন্যান্য যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও তেওঁলোকে যদি প্ৰস্তুতি কৰিব খোজে তাৰ বাবে এই পাঠ্যক্ৰমটো অতিশয় তেওঁলোকৰ বাবে সময় উপযোগী হ'ব আৰু অতিশয় গুৰুত্বপূৰ্ণ হিচাপে গঢ় ল'ব। গতিকে ছাত্ৰ বন্ধুসকলৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে ৰাজনীতি বিজ্ঞান বিষয়ৰ এই পাঠ্যক্ৰম সম্পৰ্কে কিছু কথা। যদি কিছু তেওঁলোকৰ জানিবলগীয়া আছে তেতিয়াহ'লে কমেণ্টত লিখিব আৰু ছাত্ৰ বন্ধুসকলৰ মাজত ইয়াক শ্বেয়াৰ কৰিব। আপোনালোকে চাই আছে e-Politica আৰু মই ডক্টৰ সুচেংফা গগৈ। অনাগত সময়ত এই পাঠ্যক্ৰমৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হ'ব আৰু ছাত্ৰ বন্ধুসকলৰ বাবে প্ৰস্তুত কৰি প্ৰেৰণ কৰা হ'ব। ধন্যবাদ।